এইখিনিতে বান্ধি দিওঁ আৰু পানী এটোপা খুৱাই পেলাই ফিল্ডখনতে বান্ধি থৈ দিওঁ এই তেনেকৈ কি খাই খাব আৰু এইবোৰ মানে এই কোনো একো অকল ময়ে কৰি থাকিব লাগে চববোৰ কামো কিমান কৰি থাকিবা পানী অকণ এইখিনিতে খাবি এইখিনিতে মই বান্ধি দিওঁ পানী অকণ এইখিনিতে খাবি খাক কোনো এই দিবলৈ কোনো নাই নহয় ঘৰখনতো দিহিঙে দিপাঙে ইফালে গ'ল সিফালে গ'ল এই ছাগলীকেইজনী শুকাই আছে পানী অকণ খোৱা মানুহ নাই এৰাল দিয়া মানুহ নাই পানী অকণমান খুৱাই লওঁ হেল্ল' এই ধান কেইটামানো মেলিব নোৱাৰা হ'লো নহয় এই বান্দৰৰ কাৰণে ইমান বান্দৰ বিখ্যাত হৈছে এই আকৌ আহিলে নহয় সেয়া মুৰ্গী দেখিছা এই মুৰ্গীৰ পৰা এয়া মুৰ্গী ছাগলীৰ পৰা ধৰি এই বান্দৰ কলৈকো যাব নোৱাৰিব কলৈকো ওলাই যাব নোৱাৰো এই গৈ ছাগলীজনীও বান্ধতে থাকিলে হেৰ' এই বোৱাৰীজনীনো কেনি গ'ল বোৱাৰী এই ছাগলীজনী মেলিব পাওঁ নোৱাৰো এই ছাগলীজনীয়ে কি খায় ভিতৰতে সোমাই ইটো থকা সিটো খাইছ এই ছাগলীজনীয়ে কি খায় এই বান্ধি যে থৈ দিছ দেখিছ এই ধানকেইটাও ওলাব লাগিছিলে মই কোনটো কৰোঁনো মই এই সকাম বিয়াওবোৰ ওলাইছেহি হেৰ' মই যাব লাগিছিলে এই আগতীয়াকৈ গ'লে মানে কিবা এটা মানে এই কাম এখন কৰি দিব পাৰি এতিয়া এই যাবলৈ নোৱাৰোঁ ঘৰখনৰ পৰা এয়াহে এই ধানকেইটা লৰাবলৈও নাহে নহয় বোৱাৰীজনী মই ধানকেইটা মেলি লওঁ সেই একো ক'ব নোৱাৰে মই ধানকেইটা লৰাব লাগে বুলি ক'ব নোৱাৰে একো ক'ব নোৱাৰে এই বোৱাৰীজনী ভিতৰতে সোমাই বোৱাৰী তুই কি কৰিছ ভিতৰত এই ছাগলীজনী মেলি দেহিচোন পানী অকণমান খুৱাই দেহি এইবোৰ ক'ব নোৱাৰ ভিতৰতে থাকিবি ভিতৰত নিজে ইটো খাবি সিটো খাবি খাই থাকিব পাৰ এটাকে ৰুই থওঁ এই মাঘৰ বিহুত বহুতকেইটা পইচা খৰচ হ'ল নহয় কি ক'বা এইফালে খানা বোলে তাত দিলোঁ সিফালে খানা আকৌ আমাৰ গাঁৱৰ একতা হৈ পেলাই এই নামঘৰতে কৰে নহয় সেই খানাটো এইবোৰ বহুত কিবা কিবি পইচা পাতি খৰচা হয় নহয় তাতো খৰচা হ'ল আকৌ যেনেকৈ সেয়া 1 জানুৱাৰী বুলিও খৰচা সেইকাৰণে এই মাঘৰ মাহৰ খৰচাকেইটা মই এই সাঁচি পুলিটোতে আগলৈ পাম মই ফিক্স কৰিয়ে থৈ দিওঁ এইখিনিতে ৰুওঁ বহুত টানো এতিয়া খৰালি দিন যে পানী দি থাকিব লাগিব এতিয়া খৰালিত পানী দি থাকিলেহে হ'ব এইটোৱে ভাল হ'ব গাত ইমানেই হ'ব ইয়াতে পানী বাল্টিঙো আনি লওঁ এই কোনো কোনো আছ পানীয়ে বাল্টিং আনচোন এই গছ পুলিটো ৰুইছোঁ আনচোন নাই মই নিজে নানিলে অনা মানুহ নাই নহয় নিজে আনি কৰোঁ এইবোৰ সেয়া গোবৰ পানী দি মাজে সময়ে পানীও দি থাকিব লাগিব বাৰু এতিয়া খৰালি দিন নহয় জানো বাৰিষা হ'লে মানে বাৰু পানী দিব নালাগে গোবৰ দিলোঁ গুৰিটোৰ কাষতে গোবৰ দি লওঁ গুৰিটো অকণমান সেইটো জোকো লাগিলে ভৰিতে এইটো জোকো লাগিলে ভৰিতে যা খাই মোক নেপেলাবি হৈ গ'ল আপুনি বকি বকি কি কৈ আছে তই আহিলি নেকি মই বলকি থকাবোৰ শুনিলি নি তই তাৰনো কেতিয়া আহিলি কেলেনো নুশুনিম মই কি কবি আৰু এই গছ পুলি এটা ৰুইছিলোঁ এই গছ পুলিটো ৰুই থৈছোঁ এই মাঘৰ বিহুত বহুত পইচা খৰচ হ'ল নহয় আৰু এই 1 জানুৱাৰীটো এই নতুন বছৰৰ কাৰণে মই এই গছ পুলিটোকে ৰুলোঁ এই মানুহবিলাকে যে পলিচি খোলে এই LIC এইফালে RPLI নে কি বুলি কয় মই এইবোৰ নাজানো নহয় সেইবোৰ খুলি থয় সেইকাৰণে আমাৰ নাই নহয় পইচা সেইকাৰণে মই এই গছ পুলিকে ৰুওঁ এই সাঁচি গছত বহুত মূল্য আছে বোপাই বহুত মূল্য আছে মই এই সাঁচি পুলিটোকে ৰুওঁ আৰু মই
এয়া LIC 10 বছৰ 20 বছৰ পিছতহে মই আৰু কাটি পেলাই বিকিম আৰু তেতিয়াহে পইচা পাম আৰু বুজিছনে পুলিটো কাটিবিহে হয় গছ পুলিটো কাটি পেলাই আকৌ দুটা পুলি বেছিকৈ ৰুই থবি বুজিছ হা এতিয়া মই কি কৰোঁ গম পাইছনে এতিয়া মই সেই আমাৰ ল'ৰা বাৰ্থডে মই কেক চেক নানো নহয় এনেই পইচাবোৰ খৰচ নকৰোঁ মই এই গছ পুলিহে ৰুওঁ তেতিয়া সেয়া চাচোন চা এয়া গছ পুলি সেয়া দেখিছেনে মই ল'ৰাহঁতৰ বাৰ্থডেত ৰুওঁ আকৌ শংকৰদেৱৰ তিথিত ৰুওঁ মাধৱদেৱৰ তিথিত ৰুওঁ মই এনেকৈ গছ পুলি ৰুই এয়া কৰিছোঁ আমাৰ বিপদে আপদে আমাৰ LIC নাই আৰু আমাৰ RPL নাই সেইকাৰণে আমাৰ কি কৰিছোঁ মই গছ পুলিবোৰ ইমান কত কাম আছে কৰি মোৰ ঢেৰ কাম আছে এইকেইডাল দেখোন মৌলীয়া শাক মৌলীয়া শাক মাছৰ লগত আইও জোলকণ খাই বৰ ভাল লাগে নহয় কেইডালমান লৈ যাওঁ মই খাই পেলাই এইকেইডাল আৰু এমুঠি হ'লে মানে আজি ৰাতি জোলকণেই ভাল লাগিব খাবলৈ এতিয়াহে কামকেইটা কৰি আজৰি হৈছে এইখিনিতে বহি অকণমান তামোল অকণমানকে খাই লওঁ মই ঐ ল'ৰা তই ক'ত গ'লিহঁত তহঁতি তামোল খাব নালাগে শিলিখা এটাকে খাওঁ এইবোৰ বতৰৰ ফল খাবিহঁতচোন এনে দুই ফল তিতা নহয় খাবিহঁত আকৌ এই বতৰৰ ফল বতৰত খাব লাগে গম পাইছনে তহঁতি নেখাওঁ আকৌ তেতিয়াহে গাত জোৰ হ'ব মই এই তামোলকে খাওঁ বাৰু মই এই তামোল খাই হেৰো সৰু ল'ৰা ছোৱালী কিহৰ তামোল খাওঁ শিলিখাকে খাওঁচোন শিলিখা আমলখি সেইবোৰহে খাই থাকিব লাগে ভিটামিন পাবি গাত আমলখি এটা কিমান ভিটামিন জাননে এপোৱা গাখীৰ শক্তি পাবি সেইবোৰহে খাই নোৱাৰ খাবলৈ তহঁতি আপুনি তামোল খাব মই হেৰিহে খাম মোকো তামোল লাগিব ছোৱালী চেদা টেমাটো লৈ আনচোন বতাতে মই থৈ দিওঁ হেৰৌ চেদা টেমাটো নাই এতিয়া বতা পানী ক'ত পেলাও দে মাৰজনীয়ে যেনেকৈ ভিতৰতে সোমাই যা এইখিনি